Hello friends, আজি আমি এটা বুৰঞ্জীমূলক কথা লৈ আলোচনা কৰোঁ। মধ্যযুগীয় অসম বুৰঞ্জী মানে কেৱল আহোম আৰু মোগলৰ মাজত হোৱা সংঘাতৰ বিৱৰণে পোৱা যায়। কিন্তু অসমত প্ৰৱেশ কৰা প্ৰথমটো মুছলমান শক্তি মোগল কিন্তু নাছিল। অসমত প্ৰৱেশ কৰা প্ৰথমটো মুছলমান শক্তি কোন আছিল আৰু তেওঁলোক ক'ৰ পৰা আছিল সেই বিষয়ে ভিডিঅ'টোত আমি আলোচনা কৰোঁ আহক। কামৰূপত প্ৰৱেশ কৰা প্ৰথমটো মুছলমান শক্তি আছিল তুৰ্কিছ। এই তুৰ্কিছসকলৰে মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত কামৰূপত প্ৰথম মুছলমানসকলে আক্ৰমণ কৰিছিল। এই তুৰ্কী বংশোদ্ভৱ বখতিয়াৰ খিলজী সুদূৰ আফগানিস্তানৰ পৰা উত্তৰ ভাৰতেদি গৈ কামৰূপত প্ৰৱেশ কৰিছিল। এয়া চাওক লোকেশ্যন সৈতে দেখুওৱা হৈছে। ঠিক তেনেদৰে তাৰ নিচেই কাষতে উজবেকিস্তানৰ পৰাও মোগলসকলৰ সম্ৰাট বাবৰ আহিছিল বুলি জনাজাত। উজবেকিস্তানৰ ঠিক ওচৰত এই সামাৰকাণ্ডৰ আশে পাশে ক'ৰবাৰ পৰা আহিছিল বুলি বিভিন্ন বুদ্ধিজীৱীয়ে কয়। বিশেষকৈ বখতিয়াৰ খিলজীৰ উদ্দেশ্য আছিল যে কামৰূপেদি প্ৰৱেশ কৰি চীন আৰু তিব্বতত শাসন কৰাৰ মূল উদ্দেশ্যেই তেওঁলোকে আহিছিল বুলি বিভিন্ন মহলে কয়। মহম্মদ বিন বখতিয়াৰে বংগত মুছলমানৰ ক্ষমতা প্ৰতিষ্ঠা কৰাৰ ঠিক ৩ বছৰৰ পিছতে পূবৰ কামৰূপ ৰাজ্যত সোমায়। বখতিয়াৰৰ লক্ষ্য সুদূৰ চীন আৰু তিব্বত দেশ আছিল বুলি কোৱা হয়। পিছে দেশ জয় কৰা অভিযান কামৰূপৰ মাজেদি চলোৱাৰ বাহিৰে অন্য পথ সেই সময়ত নাছিল। বখতিয়াৰে প্ৰকৃত অভিযানত ওলোৱাৰ আগতেই মুছলমান ঐতিহাসিক বিৱৰণ মতে কামৰূপৰ ৰজা বাৰটো বা পিঠুৰ লগত যোগাযোগ কৰিছিল। কামৰূপৰ ৰজাই বখতিয়াৰক বাৰিষা কালত অভিযান চলোৱাৰ পৰা বিৰত থাকিবলৈ উপদেশ দিছিল। বখতিয়াৰে সকলোকে আওকাণ কৰি 1205 খ্ৰীষ্টাব্দৰ বাৰিষা কালতে অভিযান আৰম্ভ কৰিছিল। বখতিয়াৰে লগতে প্ৰায় 10,000 মান অশ্বাৰোহী সৈন্য লৈ বৰ্তমান বাংলাদেশৰ অন্তৰ্গত দিনাজপুৰ জিলাৰ দেৱকোট নামৰ ঠাইৰ পৰা কামৰূপ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। এই ক্ষেত্ৰত বৰ্ধনকোটৰ পৰা ধৰ্মান্তৰিত আলিমেজ নামৰ এজন লোক বখতিয়াৰৰ সৈন্যবাহিনীৰ পথ প্ৰদৰ্শক আছিল। বখতিয়াৰ সৈন্যই আহিয়েই বিভিন্ন ঠাইত লুটপাট অত্যাচাৰ আৰম্ভ কৰি দিয়া কথা বিষম হৈ পৰে। দুৰ্গত থকা সৈন্য আৰু আশে-পাশৰ সকলো মানুহ ওলাই আহি বখতিয়াৰ সৈন্যক সেই আচুবোৱা ঠাইত প্ৰচণ্ডভাৱে আক্ৰমণ কৰিবলৈ ধৰে। কামৰূপী সেনাই জোঙাল বাঁহেৰে মুছলমানসকলক নিৰ্দিষ্ট ঠাইত অৱৰুদ্ধ কৰি ৰাখিছিল। অনতিপলমে সেই অৱৰুদ্ধ সেনাবাহিনী বিৰাট খাদ্য অভাৱত পৰিছিল। ফলত প্ৰতিকূল বতৰ আৰু খাদ্যৰ অভাৱত তেওঁলোকে পৰাজয় বৰণ কৰি কামৰূপ এৰিবলৈ বাধ্য হৈছিল। বখতিয়াৰ খিলজীৰ এনে বিপৰ্যয়ৰ কাহিনী মিনহাজ-উদ-দীনে ঘটনাৰ ৩৫ বছৰ পিছতহে লিপিবদ্ধ কৰিছিল। তাৰোপৰি উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত এই বিষয়ে উল্লেখ আছে। সংস্কৃত ভাষা আৰু অসমীয়াত লিপিত এই লেখা শিলালিপিৰ অৰ্থ হ'ল যে 1127 শকৰ চত মাহৰ 13 তাৰিখৰ দিনা তুৰ্কীসকল কামৰূপলৈ আহি সমূল অঞ্চল ধ্বংসপ্ৰাপ্ত হৈছিল। এই ক্ষেত্ৰত লগতে মই আৰু মোৰ নিজৰ এটা কথা সংযোগ কৰিব বিচাৰো। অসমীয়া ভাষাৰ আয়ুস আৰু প্ৰাচীনতাৰ ক্ষেত্ৰত প্ৰমাণ হিচাপে এই কানাই বৰশী বোৱা শিলালিপি এক অন্যতম উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ। আন এটা উৎসৰ মতে নগাঁৱৰ গছতল শিলালিপিত বিশ্বসুন্দৰদেৱ নামৰ এজন ৰজাই কামৰূপত মুছলমান সেনাৰ আক্ৰমণ ব্যৰ্থ কৰিছিল বুলিও উল্লেখ আছে। ইয়াৰ পৰা বুজা গ'ল খুব সম্ভৱ বাৰটো পিঠু আৰু বিশ্বসুন্দৰদেৱ হয়তো একেজন ৰজাৰে নাম আছিল। আজি ভিডিঅ'টো আছিল বুৰঞ্জীমূলক। আশা কৰিছোঁ সকলোৱে চাই ভিডিঅ'টো ভাল পালে। আজিলৈ মই ইয়াতে সামৰিছোঁ। গতিকে সকলোকে ধন্যবাদ। জয় অসম।